সুধা খাব নোৱাৰা ইমান কাৰা মাল এই জয়ৰাম ফেৰে বতালো তো ক'ত ভাল খাইছে খাই এই আমাৰ এই হ'বনে মই দিপটোৱে খাই আছো ঘি খাই থাক মাখন খাই থাক এই আমাৰ খালা দিয়ে থাকবি সি ঘি খাক নাস্তা নহয় মই খাব নোৱাৰো দেই কিন্তু এই সুধি আমাৰ সি খাব নোৱাৰো দেই এখানি মাল খাওঁতে নাস্তা লাগে নে সেই মাতো চিন্তাই হ'ব কত মাল খাওঁ মই এই চিকেন খাই খা বিজৰে কল মই সুধি খাম দে সুধি খাব নোৱাৰো খাব এই মস্ত খাব নোৱাৰি কাৰেণ্ট দিন দি থাকে কিবা উঠি উঠি ধেই খাই থাকচোন এই নাস্তা নকৰে মই খাওঁ আৰু সেই খালি অলপ শান্তি মতে খাব ইয়াততো 10 বাৰ মান উঠি দিলে মুখে লাগে না ঐ সিদ্ধা এই বাবা কি এইটো ওকে মই যাওঁ বহুত যা এই ৰসুলা কি হৈছে কি জাগাখিনি বহুত বেয়া বোলে একবাৰে এই জাগাখিনি বোলে বহুত বেয়া মই যাওঁ একো নাই মই আছোতো তনে ভয় নকৰিবি মই আছোতো শুনলো কালিও এটা মানুহ বুজিব পাৰে মই ইয়াতে 24 ঘণ্টাই থাকোঁ মই আমি যাওঁ ভয় কৰিব নালাগে মই আছোতো এই নহয় এই জাগাখিনি বোলে বহুত বেয়া আকৌ বেয়া নহয়তো এই ক'ত কি দেখা পাইছে মই আকৌ দেখা নালাগে মই এই বগা এটা যি দেখালটো হয় একদম প্ৰকাণ্ড দেখিয়াটো নহয় মস্ত দিলে সেই জাৰ্মনীয়ে আজি মানুহটো পুছছি তই থাকিব পাৰিবি কোনে তই চাওচোন একবাৰ মই চাওঁ তই সেই কথা নকবি 1000 টকা যেন কি 1000 ঘুমাই থাক কেৰাচা হাত মই আছো যাচোন কেৰাচা হা আৰু তই আগদিনা বটল দিব মই আজি থাকিম হ'ব মুঠ ঢাল খাওঁ আৰু টকাটো ঘৰত যা মই তাতে হ'ল মোৰ কালি আছো কি হ'ল নাখাৱা জগদীশ মই কি কয় চাওঁচোন তই বিশ্বাস কৰা মানুহ হ'ব তন্দৰ কথা মই কৈছো ন তনে মস্ত ভয় পাইছিলো মই কৈছো এই মাত্ৰ কি দেখিছে আহে তন্দে মস্ত বগা বহুত আকৌ নাই মই কৈছো আকৌ নাই বুলি কৈছো আমি যাওঁ যা মই চেলেঞ্জ কৰিবি কি কৰিবি চেলেঞ্জ কৰো আই তনে কেৰচা হাতা দিবি দিম সঁচা দিম আৰু তই একে তই দিলাম আমাক হাগিম মই 1000 টকা দিম আৰু তাক কেৰচা হাতা আৰু তাক দিলাম হ'ব হা হাগিব কি লম যা হ'ব দে চাওঁ আৰু কি কৰিব লাগিব আমি এই যে আপে তই আমি কেনেকৈ গম পাম এই মই তাৰ পৰা সেই চাটডাল আনিলে হ'বতো তই ৰাতিপুৱা আমি তোৰ সেই চাট হ'ব পাক্কা আনিব পাৰিবি তই এই ইচ্ছাতে লৈ আহিম বাজিৰ কেতিয়া কিবা হ'লে কিন্তু আমি ৰিক্স নালাগে ৰিক্স ল'বা প্ৰমাণ কি কিন্তু হাঁহটো আৰু বটল লাগিব আৰু কিবা হ'লে চিৰিয়ে যদি আমাক ধৰে নধৰে যাব আমাৰ কি হ'লে নহয় যা চাবি যা হ'ব যা আৰু ৰাতিপুৱা হ'ব আমি আৰু কিবা আনা হয় নালাগে যা ভৰি পাতিব গীতে জেগডাল কৰি হয় দিগদাৰত পৰি গ'ল মানে ঘৰত দিছে আৰামত কি দেখি মই জেগটো কিয় কৰিব লগা হ'লে মজু খালোঁ 100 টকাৰ মজ খাইছোঁ এতিয়াহে মই কিবা কিবা লাগি আছে সাদা অলপমান খাই লওঁ তাৰপিছত শক্তি বাঢ়ি সাদাবেলা খাই লওঁ গেটটো মই যিহেতু কৈছোঁৱেই
মই চাটডাল আনি হেৰি এৰাত নাই মই আনি আনাটো খাটাং হে আকৌ মই পইণ্ট কৰোঁ কেলে মই এই চল আজি তো গুচি গেল নেকি লাগছি কি করা যায় পারিম মই মানে প্রভু তুমি চাবা মই পারিম বলে কিছু নহয় এই সাতডাল মই লৈ তহঁত বৰ বেয়া মানুহ কোনে খালি একদম চুপি চুপি একেবাৰে হেৰি কৰিব নোৱাৰিলো হয়তো নৰেন্দ্ৰ নেকি তেৰি তহঁতো থাকিব দিগদাৰ ৰাতি তই আছিলি নেকি আমিতো এই ভূত বুলি ভাবিছিলো তই আছিলি নেকি মই নহয় কোন আহিছিল বৰকে মাল খাব হৈছে জগা দিছে অলপ সোনকালে খাই পেলাই ভাবিছোঁ মই এটা কাম কৰিব লাগিছিল তাৰমানে কি তই ৰাতি কিবা ধান্দাত থাকা ধান্দা মানে বৰ ধান্দাই আছিল মোৰ এটা ধেত তেৰিকা আমি মিছাতে ভূত বুলি ভাবিছিলো যা 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 খবৰ তোলা কি ক'ত যাব ৰাতিপুৱা কিবা ক'ত যাব লাগে ৰাতি ওচৰত যায় মাল খাই পেলাই ক'ত পৰি আছে কি ঘটনা কি মৰা নাই যেতে আছে মৰা নাই নাই যেতে আছে ৰাতি নহয় সাতটা নামতে ভূতে ধৰিলে কিজানি ভূতে ধৰিব পাৰে ৰাতি কি ছিল দিদা মোৰ বেকাৰ মই জেট খোপা ভূত লাগছিল নেকি ভূত নাই মই তথাপিতো অলপ ভুল লাগছি দিছোঁ তলু গুচি গ'লো অলপ বেছি ভয় হৈছে তই এই মই সাতটা লোক গা আহোঁতে কাপোৰখন অলপ য'তো মতো ঘৰত মই যেতিয়া অলপ বাগাৰ খাই পৰি নিচে হ'ব দিছোঁ তাৰমানে কি ভূত নাই তাৰমানে ভূত নাই মানুহ এনেই ভূত অলপ খাই পেলাই জেট কৰিছিলি এই খাই পেলাই কি আজি মই সাহস পালোঁ আচলতে ভূত নাই হে ই মানুহৰ মনৰ ভ্ৰম হে মই মানুহ ভয়ে ভূত ভূত বোলা বস্তুটো নাই বুজা নহয় এনেকা বোলা বস্তু নাই যে ঘৰত কি চিন্তা কৰি আছে মিছে মিছে গিলাখান কৰি থাকা